বন্ধুসকল, ভাৰতবৰ্ষত যিকেইখন মহান গ্ৰন্থ ৰচিত হৈছে তাৰ ভিতৰত ৰামায়ণ অন্যতম। জীৱনৰ যিকোনো পৰিস্থিতিৰেই প্ৰশ্নৰ উত্তৰ আছে এইখন মহাকাব্যত। এই মহাকাব্যখনৰ পৰা মই 10টা উপদেশমূলক বাণী বা শিক্ষা লৈ আহিছোঁ। ৰামায়ণে আমাক কি শিকায় সেই বিষয়ে মই লৈ আহিছোঁ। এই শিক্ষামূলক উপদেশমূলক বাণীয়ে সকলো স্তৰৰ মানুহক সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। বন্ধুসকল, শিক্ষা 1, সদায় সত্যৰে জয় হয়। মিছা যিমানেই ডাঙৰ নহওক, সত্যৰে সদায় জয় হয়। ৰাৱণ বহুত শক্তিশালী আৰু মহান যোদ্ধা আছিল। ভগৱান শিৱৰ পৰা অমৰ হোৱাৰ বৰদান পাইছিল। কিন্তু সকলো থকাৰ পাছতো কেৱল বেয়া পথত যোৱাৰ বাবেই ৰাৱণৰ মৃত্যু হৈছিল। অৰ্থাৎ সত্যৰ লগত অসত্যৰ পৰাজয় হৈছিল। সেইকাৰণে সদায় সত্যৰ পথত থাকিবলৈ শিকিব লাগে। শিক্ষা 2, ৰামায়ণত মহাবলী হনুমানৰ পৰা আমি সদায় বিনম্ৰতাৰ কথা শিকিব পাৰোঁ। হনুমান মহাবলী আছিল। এটা পাহাৰ দাঙি আনিব পাৰিছিল। নিমিষতে বিভিন্ন ৰূপ ল'ব পাৰিছিল। ইচ্ছা কৰা হ'লে সীতাক নিমিষতে তাৰ পৰা লৈ আহিব পাৰিলেহেঁতেন। কিন্তু হনুমানৰ গাত বিনম্ৰতাৰ ভাৱ আছিল। ৰামে যেনেকৈ শিকাইছে তেনেকৈ কৰিছে। কোনো শক্তি প্ৰদৰ্শন কৰা নাছিল, কিয়নো ৰামে বিনম্ৰতা হ'বলৈ শিকাইছিল। শিক্ষা 3, ৰামায়ণৰ পৰা আমি এইটো শিকিব পাৰোঁ যে সদায় সৎ সংগৰ লগ ল'ব লাগে। সত্যৰ পক্ষত থিয় দিব লাগে। লাগিলে ঘৰ সংসাৰ সকলো ত্যাগ দি হ'লেও সত্যৰ পথত থিয় দিব লাগে। যিদৰে ৰাৱণৰ ভায়েক বিভীষণে সেইটো কৰিছিল। অজস্ৰ ধন সম্পত্তি মহল ত্যাগ কৰি ৰামৰ পক্ষত থিয় দিছিল। আনহাতে অসৎ সংগৰ লগ লাগি কৈকেয়ীয়ে ৰামক বনবাস দিছিল, কিন্তু পিছত ভুলৰ অনুধাৱন কৰিছিল। শিক্ষা 4, ৰামায়ণখন বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰাও এখন উত্তম গ্ৰন্থ। কিয়নো ইয়াৰ পৰা আমি এইটো শিকিব পাৰোঁ যে পৃথিৱীৰ সকলো জীৱ জন্তুৰ প্ৰতি দয়াভাৱ ৰাখিব লাগে। পৃথিৱীখন কেৱল মানৱ জাতিৰেই নহয়, সমস্ত জীৱকুলৰ বাবেহে পৃথিৱীখন ইমান সুন্দৰ হৈ আছে। ৰাম সেতু বান্দৰ সেনাই নিৰ্মাণ কৰিছিল। জটায়ু এক পক্ষী আছিল, যি সীতাক হৰণ কৰোঁতে যুদ্ধ কৰিছিল। এটা জীৱৰ অবিহনে আন এটা জীৱ জীয়াই থাকিব নোৱাৰে, যাক আমি বৈজ্ঞানিক ভাষাত পৰিস্থিতিতন্ত্ৰ বুলি কওঁ। ৰামায়ণত আমি এই কথা শিকিব পাৰোঁ যে সকলো জীৱই আন এটাৰ লগত পৰিপূৰক। এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে সকলো জীৱকে মৰম কৰিবলৈ, দয়া কৰিবলৈ ৰামায়ণে আমাক শিকাইছে। শিক্ষা 5, ৰামায়ণৰ পৰা আমি এইটো শিক্ষা ল'ব লাগে যে শত্ৰুৰ পৰাও জ্ঞান ল'ব পাৰি। যিগৰাকী ৰাৱণে সীতাক অপহৰণ কৰিছিল, যাৰ বাবে যুদ্ধত হাজাৰ হাজাৰ সৈন্য মৃত্যু হৈছিল, সেইগৰাকী ৰাৱণক যেতিয়া কাঁড় মাৰি মাটিত বগৰাই দিছিল, তেতিয়া ৰামে লক্ষ্মণক ৰাৱণৰ ওচৰলৈ পঠাইছিল তাৰ পৰা জ্ঞান ল'বৰ কাৰণে। জ্ঞান মানুহৰ এনেকুৱা লাগতিয়াল বস্তু যে শত্ৰুৰ পৰাও ল'বলৈ ৰামায়ণে আমাক শিকাইছে। সেইবাবে লাগিলে শত্ৰুৱেই হওক, জ্ঞান লোৱাত কেতিয়াও কৃপণালি নকৰিব। শিক্ষা 6, পিতৃ মাতৃক সন্মান কৰিবলৈ ৰামায়ণৰ পৰা শিকক। ৰামক বনবাসলৈ পঠাওঁতে ৰামে মাতৃ কৈকেয়ীক এটা প্ৰশ্নও সোধা নাছিল যে মোক কিয় বনবাসলৈ পঠাইছে। দেউতাকৰ বচন মানি চলিছিল। মাক দেউতাকে যি উপদেশ দিয়ে সেয়া ৰামে আখৰে আখৰে পালন কৰিছিল। সেইবাবেই ৰামক পুৰুষোত্তম অৰ্থাৎ পুৰুষৰ উত্তম বুলি কোৱা হয়। শিক্ষা 7, যিকোনো এটা কাম কৰাৰ আগতেই প্ৰতিজন মানুহেই ভাবি চিন্তি কৰিব লাগে। কৈকেয়ীয়ে ৰামক বনবাস দিয়াৰ আগতে অকণমানো ভাবি চিন্তি লোৱা নাছিল যে ইয়াৰ পৰিণাম বহুত বেয়া হ'ব। ভবাই নাছিল যে ভৰতে ৰাম থকালৈকে সিংহাসনত কেতিয়াও নবহে। যাৰ বাবে ৰাম বনবাসলৈ যাওঁতে ভৰতেও গৃহ ত্যাগ কৰিছিল।
কৈকেয়ীৰ অকণমান ভুলৰ বাবে সকলো ওলট পালট হৈ গৈছিল। সেইবাবে ঠাণ্ডা মগজুৰে ভাবি চিন্তি সকলো পৰিকল্পনা কৰি যিকোনো কাম কৰিব লাগে। সেই কথা আমি ৰামায়ণৰ পৰা শিক্ষা ল'ব লাগে। শিক্ষা 8। ৰামায়ণৰ পৰা আমি এইটো শিক্ষা ল'ব পাৰোঁ যে ভাই ককাইৰ মাজত কেনেকুৱা সম্পৰ্ক হ'ব লাগে। ৰামে বনবাস যাওঁতে ভৰতক অযোধ্যাৰ ৰজা পাতিছিল, কিন্তু ভৰতে সেই ৰাজপাট স্বীকাৰ কৰা নাছিল। ৰামে বনবাস যাওঁতে ভৰতেও গৃহ ত্যাগ কৰিছিল, কিয়নো তাত প্ৰেম, শ্ৰদ্ধা, ভক্তি সকলোখিনি সোমাই আছিল। আজিৰ যুগত অকণমান সম্পত্তিৰ কাৰণে ভাই ককাইৰ মাজত মাৰপিট হয়, কাজিয়া হয়, কিন্তু ৰাম আৰু ভৰতৰ পৰা আমি ভাই ককাইৰ মাজৰ সম্পৰ্ক কেনেকুৱা হোৱা উচিত সেয়া জানিব পাৰোঁ। শিক্ষা 9। আপোনাৰ গোপনীয়তাৰ কথা কোনো কাৰণতেই কাৰোবাক ব্যক্ত কৰিব নালাগে। সেয়া লাগিলে নিজৰ ভাই ককাই বা পৰিয়ালৰ মানুহেই হওক। আপোনাৰ গোপনীয়তা যিকোনো এজন মানুহৰ আগত ব্যক্ত কৰাৰ লগে লগেই কিবা নহয় কিবা এটা প্ৰভাৱ পৰে, সেয়া বেয়াই হওক বা ভালেই হওক। ৰামায়ণত ৰাৱণক যে নাভিত মাৰিলে মৃত্যু হ'ব সেয়া কেৱল বিভীষণেহে জানিছিল। ৰাৱণৰ সেই গোপনীয়তাৰ কথা বিভীষণক নোকোৱা হ'লে ৰাৱণক হয়তো ৰামেও মাৰিব নোৱাৰিলেহেঁতেন। সেইবাবে প্ৰতিজন মানুহেই নিজৰ গোপনীয়তাৰ কথা কাকোৱেই ক'ব নালাগে। শিক্ষা 10। কেতিয়াও বিপক্ষক বা শত্ৰুক অৱহেলা কৰিব নালাগে। সেই শিক্ষা আমি ৰামায়ণৰ পৰা ভালকৈ পাব পাৰোঁ। ৰাৱণে ৰামৰ বান্দৰ সেনাক ইটিকিং কৰিছিল, দুৰ্বল ভাবিছিল, নাভিত অমৃত ৰস লৈ অহংকাৰ বাঢ়িছিল। আমি বিপক্ষক দুৰ্বল ভবাৰ লগে লগে আমাৰ চেষ্টাও কমি যায়, কঠিন অনুভৱ নকৰোঁ, যাৰ বাবে বিভিন্ন সময়ত বিপদ হোৱাৰ আশংকা থাকে। সেইবাবে আমি বিপক্ষক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব, মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক আৰু তুলি ধৰিব পাৰোঁ। ধন্যবাদ।